हेलो फ्रेंड्स एटू मोर भाइटिर ब्लग है ते मैं घरत आहिसो मोर भाइटिओ आहिसे আজি এটা ভিডিও দেখাম আপোনালোকক এটা বস্তু मोर भाइटी घरत आहि किने माছ मारि আছে সৰু সৰু মাছ ইমান মৰম লগা সৰু সৰু মাছ বলা চাও আহক দেখাই আছো আপোনালোকক এয়া गाइस चाওক কিমান ঠাণ্ডা পানী কেনেকে মাছ মাৰি আছে মোৰ তো ভয়ে লাগে এয়া মোৰ ভাইটি আৰু মোৰ দেউতা ইমান ঠাণ্ডা পানী মই ৰখি আছো ওপৰতে মোৰ ভয় লাগে মাছ দেখাই আছো আপোনালোকক এয়া মোৰ ভাইটি হয় এইটো মোৰ দেউতা চাক মাছ তো আজি চামে গাঁৱত আহি কি ভাল লাগে ন কি ধুনীয়া পথাৰ ধান মাছ সৰু সৰু ধানগিলা চাইও মৰম লাগে মাছো মাৰিব মন যায় ভয় লাগে চাক কি মাছ চাও আমি চাওক আমি জিকি যা পেলাইছো দেউতাৰে পেলাইছে কি মাছ উঠে চাওকচোন মাছ উঠে নেকি কো মাছ কো এই তো মাছ মাছই নাই আর কত কো মামা অলপমান মাছে নাই কাকৰা কেকৰা খাব লাগিব এই মাছ 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 ওই মাছ 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 ওই ধরিম 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 রাং নে হ কেৰাহি নে হ এতে চাওকচোন কি মাছ উঠিল এই কাৱৈ মাছ না কাৱৈ পান এটা কি গাছ গো আতা ফল এটা ফল গাছ মাছই উঠে না এ বাগারে খান দে ওঠা এটা উঠলে হব এটা খান দিলে যাব গা দোস্ত এতিয়া মই বেলেগ পুখুৰীত আহিছোঁ বেলেগ পুখুৰীত মানে আমাৰ সৰু পুখুৰীত এইটো মাছ চাছ একো নাই তো বাল্টিংটো ল'ব আহিছিলোঁ বাল্টিং মাৰি লৈ আহিল তো এইটো পুখুৰীত আমি মাছ মাৰিম এতিয়া ব্লকচোন চাওক এইটোত উঠিব মাছ বহুত মাছ আছে আহক এয়া জাল লৈ জিকি জাল লৈ থিয় হৈ আছে দেউতাই দাও দাও এনে দাও ইনকাম ভালো দাও ও নাও দে যা দে আমি ছাড় দেই খারাপ কেম বাবু কোনা কি কি দেখাবা এতিয়া এগলা নাইলাই কৰি দিম নাইলাই কৰি দিম কি নাই রে করি কি করবা বড়টা ছাড় দিল
আমাৰ নাও দেন এনে এখন যাব হে আমাৰ নাও দি ফেলে আহিব ইমৰান। পাৰিব এটা থাকে না তো ফ্ৰেণ্ড চাই আছো কিমান মাছ কিমান মাছ কিমান মাছ কিমান মাছ এই দেখা দাম চব মাছ ও মাই গড থাকে না তো গাইছ আমি মাছ মাৰিব আহিছিলোঁ কিন্তু মাছ নুঠিলে ইমান ৰ'দ দিছে ৰ'দৰ কাৰণে মাছে নুঠিল আচলতে মাছে আমাৰ কপালত নাই নেকি আমি কালি এনে গুৱাহাটীত যাব লাগিব ভাবছিলোঁ লোকেল মাছ অলপমান লৈ যাম এয়া চাওক বাল্টিংটো খালী খালী বাল্টিং এটা পুঠি মাছ নাই এয়া আমাৰ মা কেনেকুৱা নাও চলাই আছে দেখছে না মাছে নাই মা দেউতা বহুত কষ্ট কৰি আছে ভাবছে গুৱাহাটীত কেইটামান লৈ যাম লোকেল মাছ খাই মজা লাগে কিন্তু নহ'ল তে আমি কালি এনে যাম আৰু যাওঁ এতিয়া আমি ঘৰত গুচি যাওঁ কৰিব নালাগে তো ফ্ৰেণ্ডছ এতিয়া মই মোবাইলটো লৈ কেমেৰাটো লৈ এতিয়া আৰু কি কৰিম উপায় নাই তো মাছটো একো নাপালোঁ এতিয়া গা চা বেয়া হৈ গ'ল এতিয়া গা চা ধুই লওঁ অলপ ধুই কিনে আকৌ নেক্সট বেলেগ জেগাত যাবলগীয়া এটা মাতিছে তাতে যাম তো সকলো যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক যদি এই ভিডিঅ'টো সকলোৰে ভাল লাগে তে আপোনালোকে মোৰ চেনেলটো এনেকৈ লাহেকৈ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ